গাইস আশা কৰো সকলো ভালে আছে মোৰ চেনেলে আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু আজি বহু দিনৰ মূৰত ব্লগ এটা বনাও বুলি স্টাৰ্ট কৰো বুলি ভাবিলো ব্লগটো দিওনে নিদু হেতু না জানো কিন্তু এতিয়া 6:30 বাজিছে আবেলি সময় আৰু গুটে দিনটো ৰুমতে সোমাই সোমাই বৰ হৈছো আৰু লগতে বহুত বেছি গৰম আপোনালোকৰ তাত গৰম কেনেকুৱা মোক জনাব বহুত বেছি গৰম আছেগে 40 মানে পৰিছে আৰু এতিয়া ভাবিলো দুকানে অকমান উলাই যাও নিজেও অকমান ৰিফ্ৰেছ হোৱা নিচিনা লাগিব পিছে গৰমে বাহিৰত কিন্তু হে বুলিও ভাবিছো অকমান আয়ুকো উলিয়াই নিয়া হ'ব আৰু মই পটাপট ৰেডি হৈছো একদম কটনৰ সুইডাৰ এযোৰ পিন্ধি পেলে বিৰাতে গৰম হেতু কাৰণে আৰু এতিয়া বলক গৈ থাকো ব্লগটো যেহেতুকে স্টাৰ্ট কৰিছো কেতিয়ালৈকে কন্টিনিউ কৰো নাজানো যেতিয়ালৈকে পাৰো কন্টিনিউ কৰিম আৰু ভাল লাগিলে লাইক শেয়াৰ সাবস্ক্ৰাইব কৰি দিব যদি নতুনকৈ চাইছে চেনেলটো আৰু সাবস্ক্ৰাইব কৰি সাইডে থকা বেল আইকনটো ক্লিক কৰি অল কৰি দিব যাতে আহিবলগীয়া ভিডিও নটিফিকেশন আপোনালোকে পাই থাকে তেনেহলে চাই থাকিব ভিডিওটো বলক তেনেহলে গৈ থাকো এদিকে আমি বাইকতে যাম কাৰণ বহুত গৰম গাড়ীটো বহুত অশান্তি লাগে গৰমৰ গুটে পিঠি ফালটো টিটি যায় এচি লগালেও হেতু কাৰণে ভাবিছো যে বহুত দিন মই বাইকটো উলাই যোৱা নাই হেতু কাৰণে বাইকতে যাম মই ভিডিও কৰি নাথাকো বাইকত তেনেকে আপোনালোকক মানে যেতিয়া আকৌ ভিডিওটো স্টাৰ্ট কৰো বুলি ভাবো তেতিয়া পা স্টাৰ্ট কৰিম চাই থাকিব ভিডিওটো হেখলে আৰু এই মই পিনছো আজিকালি আপোনালোকক কি পিনিছো দেখুৱাই দিও যেহেতুকে হেতু কাৰণে আধৰুৱা হৈ যাব হেতু কাৰণে মই দেখুৱাই দিছো অকমানকে আৰু বলক এতিয়া গৈ থাকো তেতিয়া হলে ফ্ৰেন্ডস উলাই মিলি একেবাৰে এতিয়া ঘৰ পালোহি আৰু ঘৰত দেখিছে ঘৰৰ ড্ৰেছ পিনছো কবাৰ উলাই আহা মানে আমি সদায় ঘৰলে আহো আৰু এফালে আয়ু আছে ৰব দেখাইছো ও মা বাটাম ভাত খাবা ৰবা ভাত কি বনাইছা ভাত মই বনাইছো পনীৰৰ সবজি একদম সিম্পল के হেতে পিয়াজ আছে আদা নহৰু পেষ্ট আছে আৰু ইফালে বিলাহী পেষ্ট বনাই থোৱা আছে এখিনি পনীৰ আৰু লগতে আলু দিম আলুখিনি আগতে ফ্ৰাই কৰি থৈছো আৰু ইফালে বনি আছে পোলাও আগতে মই এনেকুৱা ধৰণৰ পনীৰৰ ৰেচিপি দি থৈছো চিকেন ৰ'ল বাৰ লিংকটো দি দিম একদম সিম্পল के বনাইছো আৰু সকলোৱে বনাই জানি সেইটো কাৰণে মই দেখুৱা নাই কৰি নাথাকো বেছিকে কাৰণ ইয়াতে কোনো ধৰিবলৈ মানুহ নাই আৰু ৰেচিপি কিটাও মই হেতু কাৰণে দিয়া নাই একদম সিম্পল के বনাইছো বাৰু আৰু ইমানি গৰম বাপৰে মই যে মুখত ধুই দিলো এবাৰ বাৰু আকৌ এবাৰ ধুব লাগিব ঠিক আছে নহলে সাইড কোন ভিডিওটো মই আপডেটটো দিয়া নাছিলো কাৰণ বহুত টাইম আমি গুটেখিনি বহি পেলে লেকচাৰ মাৰিলো আৰু এতিয়া 9টাই বাজিলে প্ৰায় আৰু মই বনাবলৈ লৈছো হেতু কাৰণে বনাই লও মই লৰালৈকে তাৰপিছত আপোনালোকক লগ পাই আছো মায়ে বনালে দাইল আৰু আমাৰ পনীৰ আৰু পোলাওখিনি তালকে ঠাণ্ডা হ'বলৈ বাকি আছে আজি লগ পাইছো আৰু আজি এটা 2টাই বাজিব হ'ল মই কিচেনত আছো ৰাতিপুৱাৰ পৰা পাহৰি থাকিলো যে ব্লগ এটা কৰি আছিলো আৰু কালি অহাও বহুত দেৰি হৈ গ'ল 11:30 মানে বাজিলে ঘৰ আহি পাওঁতে তাৰপিছত উইনিহতক মানে সুইটুহতক উইনি মোৰ কুকুৰ গিটাক ভাত দিবলৈ থাকে হেয়া ভাত চাত দি মেলি হোতে 12:30 মানে বাজিলে হেতু কাৰণে মই ব্লগ নকৰিলো আৰু এতিয়া মই কিচেনত আছো আজি বেলেগ এটা স্পেশাল বস্তু বনাম তাৰ কাৰণে প্ৰিপাৰেচন কৰি আছো স্পেশাল বস্তু মানে গৰমত সকলোৱে খায় আৰু ভালো লাগে বহুত দিনৰ পৰা খাম বুলি ভাবি আছিলো কিন্তু খোৱা হোৱা নাছিলে কালি আহিয়ে মই ঘৰৰ পৰা আহিয়ে উইনি হতলে ভাত দিছো আৰু লগতে আমালেও ভাত বনাইছো আৰু ভাতখিনি পানী ঢালি থৈছিলো গম পালে সেকে পানী দিয়া ভাত খাম এতিয়া আৰু তাৰ কাৰণে মই বস্তু কেইটামান বনাইছো বলক দেখুৱাও কি বনাইছো কি নাই বনা চাই থাকিব ভিডিওটো হেকলৈকে বলক প্ৰথমতে চাই লওঁ কি বনাইছো বুট মই কালি তিয়াই থৈছিলো ভাতৰ লগতে বুট তিয়ালো এইখিনি আছে পিয়াজ আৰু জলকীয়া কাটি লৈছো আৰু ইফালে সাতু গুড়া বনাম তাৰ কাৰণে জলকীয়া আৰু পিয়াজ কাটি লৈছো আৰু কেটামান কঁঠাল গুটি আছিলে হেগিটা মই বইল কৰিবলৈ দি দিছো এইগিটা বহুত দেৰি লাগে যে কাটোতে টাইমে নহলে মই গুটেখিনি হেই কৰিবলৈ হেতু কাৰণে কেটামান বইল কৰিবলৈ দি দিছো ডাঙৰ কথা যে আমি মানে পানী দিয়া ভাত বা পইতা ভাত খাম বুলি ভাবো কিন্তু আয়ু কাৰণেটো এক্সট্ৰাকে বনাবই লাগিব তাৰ কাৰণেও হে ভাত বনাই আছো এতিয়া সেইখিনি হলে মই একচুয়ালি এটা বাৰ্নাৰ অকমান কিবা এটা হৈ আছে হেতু কাৰণে একেটা বাৰ্নাৰতে কৰি আছো হেতু কাৰণে দেৰি লাগিছে উইনো সুইটো কাৰণেও ভাত তুলিছো কাৰণ তাহাতৰ ভাত শেষ হৈ গ'ল আৰু লগতে আয়ু কাৰণেও ভাত তুলিলো আয়ু ভাতটো ঠাণ্ডা হ'ব আছে তেতিয়া তাক দেউতাকে খুৱাই দিব তেতিয়ালৈকে মই ভাজি সাজি গুটেখিনি বনাম আৰু তাৰ কাৰণে মই প্ৰিপাৰেচন কৰি লৈ দেখালো আপোনালোকক চাই দেখো ভিডিওটো তেনেহলে শেষলৈকে মই একেবাৰে কেৰাহীখন তুলি আপোনালোকৰ লগত কথা পাতিম এতিয়া মই পিয়াজ আৰু জলকীয়া কাটি ৰাখিছিলো যে ইয়াতে সাতু গুড়া পেকেট এইটো পেকেট ইউজ কৰিছো মই দি দিম
নিমখো দি দিম লগতে যিমানটো লাগে আৰু দি দিম মিঠাতেল অকণমান সৰহকৈ দিছোঁ মই মিঠাতেল আপোনালোকে যিমানটো খায় তাৰ হিচাপত দি দিব আৰু এতিয়া নেমু চেপি দিম ইয়াতে নেমু অকণ সৰহকৈ হ'লে মোৰ ভাল লাগে আপোনালোকে যিমানটো খায় তাৰ হিচাপত চেপি দিলেই হ'ল আৰু জলকীয়াও বেছি দিব পাৰে দিওঁ বুলি ক'লে মই চবতে জলকীয়া দিম সেইটো কাৰণে মই অকণমান কমকৈ দিছোঁ জলকীয়া ধুনীয়াকৈ সানি দিম আৰু এইটো গৰমত মোৰ একদম ফেভৰেট বস্তু নিৰামিষ হ'লে ফেভৰেট বস্তু থাকেই আৰু পেটৰ কাৰণে খুব ভাল গেছৰ কাৰণে বিশেষকৈ বহুত ভাল এয়া একদম ধুনীয়াকৈ সানি দিব অকণ পানী যদি দৰকাৰ হয় পানীও এড কৰিব পাৰে একদম অকণমান পানীও দি দিম একদম অকণমান পানী ছটিয়াই দিছোঁ এয়া ৰেডি হৈ গ'ল এইফালে আয়ুৰ কাৰণে এয়া ডিমৰ দম বনাই আছোঁ এইখিনি হ'লেই মই বুটখিনি ভাজিম আৰু এফালে মই এইখিনি কঁঠাল গুটি অকণ সৰু সৰুকৈ কাটি দিলোঁ কাৰণ সিজাটো কম হ'ল এতিয়া মোৰ পিটিকিবলৈ সুবিধা হ'ব সেইটো কাৰণে ইয়াতে অকণমান মিঠাতেল দিম জলকীয়া কাটিয়ে থৈছোঁ আৰু অকণমান নিমখ দি দিম বাছ ইমানেই বিশেষ একো নিদিওঁ এইখিনি পিটিকি ল'ম আৰু তেতিয়ালৈকে মোৰ ডিমৰ দমখিনিও হৈ আছে লৈছোঁ একেখন কেৰাহীয়ে লৈছোঁ আৰু লগতে মিঠাতেল দি লৈছোঁ ইয়াতে মই পিঁয়াজ দি ল'ম আৰু জলকীয়া দুটা দিছোঁ বুটখিনিও দি দিলোঁ আৰু এতিয়া হালধি অকণমান দি দিম সোৱাদ অনুসৰি আৰু এতিয়া গেছটো কমাই পেলাই যেতিয়ালৈকে ফুটি নাযায় তেতিয়ালৈকে ভাজি থাকিম আৰু তাৰপিছতে এইখিনি ৰেডি হৈ যাব আৰু বুটখিনি ভাজ খাই থকা মানে মই পঁইতা ভাতখিনিও বনাই লওঁ তাত মই নেমু চেপি দিছোঁ মোৰ নেমু যিমান বেছিকৈ হয় সিমান ভাল লাগে গৰম দিনত বিশেষকৈ আৰু এতিয়া পিঁয়াজ দি দিম অকণমান আৰু মিঠাতেল চবতকৈ ইম্পৰ্টেণ্ট আৰু নিমখ বাছ এতিয়া ধুনীয়াকৈ মিলাই দিলে হৈ গ'ল জলকীয়া দিলে বহুত ভাল লাগে কিন্তু মোক ইমান গৰমত খাবলৈ মন নাই কেঁচা জলকীয়া পিছত দি দিম আৰু হৈ যাব ভাত পানী খোৱাৰ পিছত অকণমান আৰাম কৰাৰ পিছত এতিয়া এফালে যাবলৈ ওলাইছোঁ আৰু ভাবিলোঁ ব্লগটো বনাই আছিলোঁ সেইটো কাৰণে ক্লজিংটো লৈ লওঁ এতিয়া অকণ ওলাই যাওঁ একচুৱেলি আজি ওলাই যোৱা কথা একেবাৰে নাছিলে কিন্তু বাৰ্থডে এটালৈ মাতিলে কাইলৈ আছে সেইটো কাৰণে কাইলৈ ছানডেও হ'ব আকৌ আগবেলা ওলাই গৈ আকৌ বাৰ্থডে খাবলৈ যোৱা বহুত দিগদাৰ হয় সেইটো কাৰণে গিফ্ট এটা নিব আছে তাৰ কাৰণে যাওঁ যদি ক'ৰবাত সোমাওঁ মেলোঁ তেতিয়া ক্লিপকেইটা মই পিছত লগাই দিম কিন্তু ক্লজিংটো ইমানতে লৈ লওঁ বহুত দিন একচুৱেলি ব্লগ দিয়া নাছিলোঁ সেইটো কাৰণে ভাবিলোঁ ব্লগ এটা ষ্টাৰ্ট কৰোঁ
আৰু সেইটো কাৰণে আজি ব্লগটো দিলোঁ যদি ভাল লাগিলে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব যদি নতুনকৈ চাইছে তেনেহ'লে আজিলৈ বিদায় লওঁ আকৌ লগ পাম নতুন এটা ৰেচিপি ভিডিঅ' বা ব্লগৰ সৈতে তেতিয়ালৈকে সকলো সুস্থ থাকক সুখী থাকক তাৰ কামনাৰে বাই আৰু আকৌ লগ পাম তেতিয়াহ'লে যদি ক'ৰবাত যাওঁ তেতিয়া ক্লিপকেইটা পিছত লগাই দিম চাই ল'ব ঠিক আছে তেনে বাই Kaisu. Kaisu. ঠিক আছে তুমি Ice cream Kaisu. Welcome to